হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই আছে। মই দীপ্তিয়ে স্বাগতম জনাইছোঁ চাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি যাব ওলাইছোঁ গুৱাহাটী, আৰু কেলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। কি অঁ স্কুটিৰ পৰা এনেকৈ লৈ যোৱা। স্কুটিৰ চাবিটো দে মধু। ফটো মাৰা নাই মোৰ ভিডিঅ'টো বনাইছোঁ। দিম ন, বেডিং পত্ৰলৈ এতিয়া গুৱাহাটী যাব ওলাইছোঁ ন, সেইটো কাৰণে দি আছোঁ। আজি মধু যাবগৈ লাষ্ট। বেয়া লাগিছেনে তোৰ? বেয়া লাগিছে। ফোন কৰি থাকিবি মাজে মাজে। চাইমনে বহুত মিছ কৰিব, আমিও মিছ কৰিম ন চাইমন? আৰু এতিয়া গুৱাহাটীৰ অভিমুখে গৈ আছোঁ। যদিও হাঁহি আছোঁ, মুখত হাঁহি আছে, তথাপিও মনটো ক'ৰবাত অলপ বেয়াও লাগিছে, কাৰণ আজি মধু ঘৰ যাবগৈ। তাই আৰু নাহে, কাৰণ সিহঁতৰ ঘৰত খেতি কৰি আছে, কঠীয়া ৰুবলৈ যাব, আৰু লগতে তাইৰ এডমিশ্যনো আছে, সেইটো কাৰণে তাই ঘৰ যাব ওলাইছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এনেদৰেই আমি আহি এয়া তেজপুৰ মেডিকেল কলেজ পাই গ'লোঁ। আৰু যোনে যোনে তেজপুৰ মেডিকেল কলেজখন দেখা নাই, তো মোৰ এই ভিডিঅ'টোত আপোনালোকে বাহিৰৰ পৰা অলপমান হ'লেও মেডিকেলখন দেখিব। আৰু এই মেডিকেলখন মোৰ এটা কাৰণে ভাল লাগে, কাৰণ ইয়াত মই যিমানবোৰ দেখিছোঁ প্ৰায়খিনি এৰিয়াতে মই গছ গছনি দেখিছোঁ, তো সেইটো কাৰণে মোৰ আৰু বেছি ভাল লাগিছে। আৰু এয়া হৈছে তেজপুৰ মেডিকেল কলেজৰ মেইন গেটখন। আৰুনো কি ক'ম, আজি ইমান গৰম, তো মই ৰাস্তাত যিমানকে দেখিছোঁ কোনোবা নহয় কোনোবাই আইচক্ৰীম বা বৰফ এনেকৈ খোৱাই দেখি আছোঁ। আৰু এইবিলাক দেখি মোৰো খাব বহুতেই মন গৈছে, কিন্তু কি কৰিব, উপায়তো নাই। গাড়ীৰ পৰা এনেকৈ নামি খাব ভালো নালাগে, তো সেইটো কাৰণে খোৱা বাদেই দি দিলোঁ। আৰু এই ৰাস্তাটো মোৰ আৰু এটা কাৰণত ভাল লাগে, কাৰণ ৰাস্তাৰ দুইটা ছাইডত গছ গছনি মানে দেখি আছোঁ। আৰু মই এটা কথা কওঁ যে আপোনালোকেও যদি পাৰে এনেদৰে ৰাস্তাতেই হওক বা ঘৰতে হওক গছ ৰুব, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম। এই কথাটোতো সকলোৱে জানে, তো সেইটো কাৰণে আপোনালোকেও যদি পাৰে এনেদৰে গছ পুলি ৰুই যাওক। এতিয়া আমি ঢেকীয়াজুলি পাই গ'লোঁ। আৰু ঢেকীয়াজুলি কিহৰ কাৰণে বিখ্যাত আপোনালোকে হয়তো বহুতে জানে, আৰু যোনবোৰে নাজানে তেওঁলোকক মই জনাওঁ যে কাঠৰ যিবিলাক ফাৰ্নিচাৰ আছে, ঘৰৰ কাঠৰ বস্তু আছে, তো সেইটো কাৰণে ঢেকীয়াজুলি বিখ্যাত হয় কাঠৰ বস্তুৰ কাৰণে। আৰু বহুতে ইয়াৰে ওচৰে পাঁজৰৰ মানুহবিলাকে ঢেকীয়াজুলিৰ পৰাই প্ৰায়বোৰ ফাৰ্নিচাৰ নিয়ে, কাৰণ ইয়াতে ফাৰ্নিচাৰ বহুত সস্তা বুলি কয়। আৰু বিয়াৰ বজাৰ কৰিবলৈ ইয়াত বহুতেই ভাল। এয়া দেখিছেনে, কোনোবাই বিয়াৰ বজাৰ কৰি লৈয়ে গ'ল। আৰু আপোনালোকেও যদি ঢেকীয়াজুলিৰ পৰা বজাৰ কৰিব বিচাৰে ফাৰ্নিচাৰ, তো আহিব পাৰে। আৰু মধুও ইয়াতে এইখিনিতে ক'ৰবাত নামিব। আৰু তাইক মই কৈ আছোঁ, তই চাগে ঘৰ গৈ পাহৰি যাবি, আৰু সেইকাৰণে তাই হাঁহি আছে দেখিলে। এতিয়া মধুক ৰাস্তাত নমাই কেনে এনেদৰে আমিও গৈ আছোঁ। আৰু চাইমনকো মই কিবা কিবি কথা কৈ আছোঁ, গান শুনাই আছোঁ। আৰু মনটো বহুতেই বেয়া লাগিছে মধু যোৱাৰ কাৰণে। কি কৰিব, উপায়তো নাই, ঘৰত কাম ওলালেতো তাই যাবই লাগিব। তো ভিডিঅ'টো চাই থাকক। আৰু আজি সূৰ্য দেৱতাও গৰমটো ইমান বেয়াকৈ দিছে, কি যে ক'ম, আৰু ইমান গৰম। আৰু চাইমনো এতিয়া মোক আমনি কৰি আছে, কাৰণ তাৰ আজি টোপনিটোও ভালকৈ হোৱা নাই। আৰু এনেকৈ গাড়ীতনো কেনেকৈ টোপনি আহিব, নহয়নে বাৰু? আৰু এনেকৈ আহি আমি এখন বাগানো পালোঁ। আৰু বাগানখনৰ মাজত এয়া ডাঙৰ গছবোৰে চাহ গছবোৰক ইমান ধুনীয়া ছায়া দি আছে, দেখিয়ে নিশ্চয় ভাল লাগিছে, নহয় জানো? আৰু কোনেনো এনেকৈ বাগানৰ মাজেদি যাত্ৰা কৰি ভাল পায়, কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। মই কিন্তু খুবেই ভাল পাওঁ। আৰু এয়া দেখিছেনে, হঠাতে আকাশখন ইমান ক'লা ডাৱৰে আৱৰি ধৰিছে, এনেকুৱা লাগিছে যেন এজাক বৰষুণে দিব। আৰু বৰষুণ দিলেও ভাল হয়, কাৰণ সকলোৱে অলপমান আৰাম পাব, কাৰণ ৰ'দটো আজি ইমান বেয়াকৈ দিছিলে, নহয় জানো? আৰু মই এনেকৈ চাইমনৰ লগত কথা পাতি গান গাই কিবা কিবি কৈ আহি আছোঁ। আৰু এতিয়া পাম আমি খাৰখোৱা ৰিজৰ্ট। এয়া দেখিছেনে, খাৰখোৱা ৰিজৰ্ট। আৰু আমি ইয়াত নোসোমাওঁ, কাৰণ ইয়াত অৰ্ডাৰবোৰ বহুত দেৰি লাগে। আমি সোমাম NRL ধাবাত, আৰু তাত অৰ্ডাৰ দিলে সোনকালে খানাবোৰ দিয়ে। আৰু মই চাইমনক এনেকৈ NRL ধাবাৰ যিটো মাছ পোহা পুখুৰীটো আছে সেইটো দেখুৱাই আছোঁ। এয়া দেখিছেনে, সি খুব ভাল পাইছে এইবোৰ দেখি। আৰু এতিয়া হাজবেণ্ডে খাই আছে, কাৰণ মই আগতে খাই ল'লোঁ, কাৰণ এটা আগতে খাব পাৰিম, কাৰণ আমি চাইমনক ল'ব লাগে। মই আগতে খাই ল'লোঁ, তাৰপিছত মোৰ হাজবেণ্ডক খাব দিছোঁ। আৰু এতিয়া মই এনেকৈ চাইমনক লৈ এইফালে সেইফালে কিবা কিবি দেখুৱাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক।
এতিয়া আমি সকলোৱে খাই লৈ NRL ধাবাৰ পৰা ওলাই আহিলোঁ, চাইমনকো খোৱালোঁ। মাজতে আৰু গাড়ী ক'তো নৰখাও, তো এতিয়া গৈ আছোঁ। গৈ থাকোঁতে এয়া সন্ধিয়াই হ'ল আৰু আপোনালোকে যে পথাৰত এয়া পানী দেখিছে, এয়া বাৰিষাৰ পানী নহয়, এয়া কঠীয়া ৰোৱাৰ কাৰণেহে এনেদৰে খেতিয়কবোৰে পথাৰত পানী দি থয় আৰু আপোনালোকেও চাই থাকক। লাইহাটা টাউন নাপাওঁতে মাজতে এনেকৈ এটা শ্বৰ্টকাট ৰাস্তাও পায় আৰু আমি সেইফালেদিয়ে গৈ আছোঁ আৰু এয়া দেখিছেনে ওচৰতে পাহাৰ, লগতে এয়া খেতিপথাৰবিলাকো আছে আৰু এই ৰাস্তাটো মাণ্ডাকাটাৰ ফালে যায় আৰু ইয়াতে আৱাহন থিয়েটাৰৰ আখৰা গৃহটোও আছে আৰু এয়া দেখিছেনে এতিয়া বেলিও মাৰ খাব ধৰিছে আৰু আহি আমি এতিয়া শৰাইঘাট দলঙো পাই গ'লোঁ আৰু এতিয়া আন্ধাৰ হ'ব ধৰিছে আৰু এয়া দেখিছেনে আন্ধাৰ হৈ আহিছে আৰু অলপমান পিছত পাম পেহীৰ ঘৰ, এয়া ঘৰো পাই গ'লোঁ। দুষ্ট কৰি আছা তুমি? কেনেকুৱা লাগিছে আমি আহি পালোঁ যে আজি? বঢ়িয়া। হা? বঢ়িয়া। পুৰা ব্লগ বনাম ন এইকেইদিন? তাকেইতো। অঁ। এতিয়া চাহ খাব ওলাইছোঁ। চাহ খাই আপোনালোকক অলপ পিছত লগ পাই আছোঁ। খাম আজি খোলা চাপৰি পিঠা। আমিতো নামনি অসমত ইয়াত খোলা চাপৰি পিঠা বুলিয়ে কওঁ, আপোনালোকেনো কি কয় কমেণ্ট বক্সত জনাব। লগতে আলু ভাজি আৰু এয়া মিঠাই আৰু চাহ। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব।